হেল্ল' বন্ধুসকল, মই অভিজিত মোৰ চেনেল ব্লগ ষ্টুডিঅ' অভিজিতলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মিচিং কালচাৰ বোকা বিহু বিষয়ে দেখাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে ভিডিঅ' চাই ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এনেকৈ বোকা সানি গোটেই গাঁওখন ঘূৰা হয়। গাঁৱৰ মানুহসকলে বোকা বিহু খেলাসকলৰ পৰা এনেধৰণে আশীৰ্বাদ লয়। বোকা বিহু বা বোকা খেল মিচিং লোকসকলৰ মাজত পূৰ্বৰে পৰা চলি অহা এক পুৰণি পৰম্পৰা। বহাগ মাহৰ শেষৰ দিনটো বহাগী বিদায় হিচাপে এই বোকা খেল খেলা হয়। দেখিবলৈ পাইছে পথাৰত কেনেদৰে বোকা খেলা হৈছে আৰু এনেধৰণেই বোকা বিহু পালন কৰা হয়। এনেদৰে এজনে আনজনৰ গাত বোকা সানি তেওঁলোকৰ মৰম দেখুৱায়। বোকা খেল মিচিং সমাজৰ সকলো ঠাইতে দেখিবলৈ পোৱা নাযায় যদিও কিছুমান ঠাইতে এই খেলৰ প্ৰচলন আছে। ভিডিঅ' চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি ক'ব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। লগত থকা বেল আইকনটো দবাই দিব যাতে মোৰ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকে। এতিয়া বিশেষ মোৰ একো ক'বলৈ নাই, চ' ব'লক আমি এতিয়া ভিডিঅ' চাওঁ আৰু এনজয় কৰোঁ। শেষত সকলো ডেকা গাভৰু নদীলৈ গৈ ধূপ চাকি জ্বলাই সেৱা জনায় যাতে গোটেই বছৰটো ভালে কুশলে পাৰ হয়। এক বিশেষ উদ্ভিদ গাঁত মাৰি নদীত উটুৱাই দিয়া হয় আৰু তেওঁলোকৰ বিশ্বাস যে এনে কৰিলে গোটেই বছৰটোৰ বাবে খৰগজলি বেমাৰ আজাৰৰ পৰা মুক্ত হয়। আৰু এনেদৰে বোকা বিহু বা বোকা খেলৰ সামৰণি পৰে আৰু লগতে বহাগী বিদায় দিয়া হয়। এতিয়া বোকা খেলো শেষ হ'ল, বহাগীও বিদায় দিয়া হ'ল। এতিয়া প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো দবাই দিব যাতে মোৰ এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকে।